हेलो गाइज की खबर सकलोरे आशा करो सकलो भाले आछे मोरो खबर भाल और এই ভিডিওটো হৈছে শিৱ পূজাৰ ৰাতিপুৱাৰ যেহেতু মই ভিডিওটো অকমান দিওতে দেৰি কৰিলো আপোনালোকে আকোৱালি ল'ব আৰু ভিডিওটো এপিনে ৰাতিপুৱাতে মই ধুনিয়াকৈ সাজি মানে মেখলা চাদৰযোৰ পিন্ধি পেলাই ধুনিয়াকৈ চাকি ধূপ লৈ পেলাই মন্দিৰলৈ আহি গলো আৰু মন্দিৰলৈ ওপৰৰ পৰা আহি পাও পিছে কিন্তু মই অকমান এফালে চাবলৈ আহিছিলে খুৰাজনে দোকানো দিছে পিছে মই ঘৰৰ পৰা চাকি ধুনিয়াকৈ লৈ আহিছো আৰু ধূপ ফুল আৰু এয়া প্ৰথমতে বাহিৰতে আমি চাকিগছ জ্বলাই লম ইয়াতে জ্বলাবলৈ দিছে যেহেতু ভিতৰত বেছি চাকি জ্বলালে বহুত ধোৱা হৈ যায় হেতু কাৰণে এবাৰ আমাৰ চাকি জ্বলোৱাৰ প্ৰচেছটো বাহিৰতে কৰা হয় আৰু ইপিনে চাক অকমান ধুনিয়াকৈ সজাইছে আৰু দেখিলে নহয় বাবাৰ এখিনি জগাখিনি কি ধুনিয়াকৈ খজাইছে মই পিনে আহি গলো ভিতৰলে মন্দিৰলে ইয়াত পিছে গাখীৰ ফুল সকলোখিনি ঢালি মিলি আমি একেবাৰে তিনিআলিলৈ আহি গলো আমাৰ গাড়ীখন তিনিআলিতে ৰখা হৈছে কাৰণ যেহেতু ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছে আৰু মন্দিৰ পূজাৰ কাৰণে গাড়ীখন ওপৰলৈ উঠাই নিয়া নাই আৰু এপিনে তেওঁ কলে বলাচোন কাম এটা আছে কামটো পিছে কি জানানে পাঞ্জাবাৰীলৈ গৈ আছো এটা বিশেষ কামত অকমান সময়ৰ কাৰণে যেহেতু ঘৰৰ ওচৰতে পূজা আৰু মোৰ ঘৰতো অকমান সৰুখুৰাকৈ পূজা কৰে মাহতে মিলি তো এপিনে বেটাও মই ওলাই গৈছো আৰু বেটাৰ স্মাইল দেখিছে নে নাই এপিনে এয়া সৰু কামটো হৈছিল এইটো এখন ধুনিয়া ফটো বনাই নিবলৈ দিছিলে দেউতাই আৰু ডাঙৰ জুৱেকক হেতু কাৰণে তেওঁ কৈছে বলা দি থৈ আহো সন্ধিয়ালে আকৌ টাইম পাওনে নেপাও এয়া ধুনিয়াকৈ ফটোখন দিয়ে আহি গলো তাৰ পিছতে দেখিছো আমাৰ মন্দিৰত ধুনিয়াকৈ ভোগ বিতৰণ চলি আছে প্ৰায় মানুহৰ খোৱাবল মানে ৰেডিয়ে আমি একেবাৰে লাষ্ট ষ্টেপত খাবলৈ আহি গলো মই আৰু ভনি যাই তেওঁটো মিষ্টাৰটো ইয়াতে লাগি আছে খিচাৰি বনোৱাৰ কামত এয়া ধুনিয়াকৈ খিচাৰি খাই ললো আৰু সন্ধিয়া কৈ আছিল নাম অকমান নামটো পৰিবেশন ধুনিয়াকৈ কৰি আছে সৰু ছোৱালী হয় তাহিনো ক্লাস 9 পঢ়ি আছে মানমতিজনী তাৰ পিছত এই নাম্বাৰটিটো হৈছে গোৱাবাৰীৰ হয় কোনে কোনে চাইছে ইহঁতৰ নাম জনাব দেই আজি মিনি ব্লগটো ইমানেই আছিলে।